হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া মই দোকানত বহি আছোঁ বিজয়নগৰত আৰু বহুত গৰম লাগিছে, গতিকে অলপ ফুৰি আহোঁ বাহিৰৰ ফালৰ পৰা। আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকিব শেষলৈকে। অলপ ওচৰতে যাম, ধুনীয়া এখন পাহাৰ আছে, মন্দিৰ এটা আছে, গতিকে দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া গৈ আছোঁ দখলা পাহাৰৰ ফালে। এতিয়া ওলালোঁ, এয়া বিজয়নগৰত আছোঁ এতিয়া বৰ্তমান। বাইকত এয়া ষ্টাৰ্ট দিছোঁ বাইক। এতিয়া দখলা পাহাৰ যাম আৰু তাত ধুনীয়া মন্দিৰ এটা আছে আৰু তাৰ পৰা সূৰ্যটো ধুনীয়াকৈ দেখা পায় মানে ডুবৰ সময়ত। এতিয়া দখলা আহি পালোঁ, গৈ আছোঁ ইয়াৰ এইফালেদি ওপৰত যাম। এইটো গেটটো মন্দিৰৰ মেইন। এতিয়া পাহাৰৰ ওপৰত উঠা আৰম্ভ আৰু বহুত ডাঙৰ ডাঙৰ আপ যি দুটা তিনিটা আছে, বিৰাট ওখ ওখ আপ তাৰমানে একদম। গৈ আছোঁ পাহাৰৰ ওপৰত, একদম মন্দিৰ আছে, ধুনীয়া মন্দিৰ আৰু পাহাৰৰ ওপৰৰ পৰা ঠাইখিনি দেখিবলৈ ধুনীয়া লাগে একদম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। একদম দখলা পাহাৰৰ ওপৰ ভাগত আছোঁ আৰু আপোনালোকে যিসকলে আহি পাইছে গমেই পায়, দখলা পাহাৰৰ পৰা একদম ধুনীয়া দেখিবলৈ। এয়া চাওক কি ধুনীয়া পৰিৱেশ একদম। আৰু আটাইতকৈ ডাঙৰ বস্তুটো একদম ধুনীয়া লাগে বস্তুটো আপোনালোকক দেখুৱাই আছোঁ, ইমান ধুনীয়া লাগিছে। এয়া চাওক, এটা সূৰ্যটো ধুনীয়াকৈ একদম মানে ডুবিবৰ হৈছে আৰু ধুনীয়া একদম ভিউ। কেমেৰাত ভালকৈ নাহিব পাৰে, কিন্তু আল্টিমেট ভিউ হৈছে একদম ইয়াৰ পৰা। ধুনীয়া একদম দেখিবলৈ আৰু নিৰল নিস্তব্ধ হৈ আছে, ধুনীয়া এজাক বতাহ দি আছে আৰু চাই থাকোঁতে মানে আৰু সূৰ্যটো অস্ত গ'ল আৰু আধা গ'লে অস্ত আধা বাকী আছে। এই চাওক সূৰ্যটো, এইটো কি ভাল লাগিছে দেখিবলৈ, বহুত ধুনীয়া একদম। এয়া চাওক ব্ৰহ্মপুত্ৰ নদীখন, এইফালে গুৱাহাটীৰ পৰা এইফালে নামনিলৈ এনেকৈ বৈ গৈছে। ধুনীয়া একদম পৰিৱেশ, নেচাৰেল ভিউ। আৰু সেইখিনিত মানে মন্দিৰটো আছে, তালৈকে গৈ আছোঁ, এনেকৈ গৈ আছোঁ। আৰু নদী পাৰৰ পৰা আহিলোঁ, আহি পেলাই এতিয়া এই মন্দিৰৰ এইখিনি পাইছোঁ, দেখুৱাই আছোঁ। এইফালে বুঢ়া গোঁসাই থান বুলি আছে, এইফালে যাব পাৰি। আৰু আমি এতিয়া যাম সেইফালে, সেইফালে এটা ধুনীয়া মন্দিৰ আছে ওপৰত, মেইন মন্দিৰটো দেখুৱাই আছোঁ, চাই থাকিব হা। তাৰপিছত এনেকৈ উঠি আহি এইফালে উঠি আহি পেলাই এইফালে এনেকৈ নদী পাৰলৈ গৈছে, এইটো ৰাস্তাইদি এনেকৈ। এয়া চাওক কি ধুনীয়া নিৰল হৈ আছে। এয়া গেটত লিখা আছে ধুনীয়াকৈ, শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ। আৰু মন্দিৰৰ ভিতৰত সোমালোঁ, গেটৰ ভিতৰত, আৰু মন্দিৰটো দেখুৱাই আছোঁ। আৰু ওপৰৰ পৰা ধুনীয়া একদম দেখিবলৈ ভাল লাগে। ওপৰলৈ উঠি আছোঁ, গৈ জুৰি গৈ আছোঁ একদম। মন্দিৰটো সেইখিনি ধুনীয়া আছিল, গছবিলাক কাটিলে। মন্দিৰটো চাগে নতুনকৈ বনাব, ভালকৈ বনাব আৰু হয়তো সেইকাৰণে
এনেকৈ কৰিছে। বহুত ভাগৰ লাগিল দৌৰি আহিছোঁ কাৰণে একদম। এইটো মন্দিৰটো এতিয়া বন্ধ হৈ আছে। আপোনালোকে আহিব পাৰে, দিনৰ ভাগত ধুনীয়া মন্দিৰ, ইয়াত পূজা চূজা হয়। চাওক কি ধুনীয়া পৰিৱেশ। এইটোৱে মন্দিৰটো, আৰু ধুনীয়া এটা, সঁচাই ভাল লাগে মানে। আৰু ইয়াৰ পৰা সেইফালে গোটেই একদম মানে পলাশবাৰী কোম্পানীবিলাক দেখা পায়, আৰু এইফালে গছবিলাকৰ কাৰণে ভালকৈ দেখা নাপায়। সেইফালে এনেকৈ নদী পাৰেদি পলাশবাৰী এনেকৈ যাব পাৰি। এইটো মন্দিৰটো, এতিয়া মন্দিৰৰ ওপৰত আছোঁ, আৰু ইয়াৰ পৰা এনেকুৱা এটা ভিউ দেখা পায় নহয়, আপোনালোকক দেখুৱাই আছোঁ। সেই ভিউটো মানে কেমেৰাত তেনেকৈ ইমান ভালকৈ নাহিব, আৰু যিহেতু মোবাইলৰ কেমেৰা হয়। আৰু এয়া চাওক, দেখুৱাই আছোঁ। এয়া ব্ৰহ্মপুত্ৰখন, এইখন একেবাৰে ওচৰৰে গৈছে। এইখন ব্ৰহ্মপুত্ৰখন। এইখন নাও চলাই আছে, আপোনালোকে বা দেখিবলৈ পাইছেনে নাই? এইখন নাও এইখন গৈ আছে নাও। একদম ধুনীয়া, একদম সঁচাই ভাল লাগে। সেয়া চাওক ব্ৰহ্মপুত্ৰ, সেয়া মাজত চৰ পৰিছে অলপ, আৰু এইফালে ব্ৰহ্মপুত্ৰ এনেকৈ যাব পাৰি। ৰাস্তাটো আছে নদী পাৰে পাৰে এনেকৈ পলাশবাৰীলৈ যোৱা। ইয়াত এইবিলাক চৌকা তৌকা আছে ইয়াত, মানে পূজা চূজা হৈ থাকেতো। পূজা চূজা হোৱাৰ কাৰণে মানে ইয়াত খানা চানা ধৰক পূজাৰ ভোগ চোগ বনাই ইয়াত, সেইকাৰণে চৌকা তৌকা আছে। এতিয়া বাৰু এজনৰ মানুহ নাই, আমি দুজনেই আছোঁ ইয়াত। আৰু ইয়াত বুদ্ধ পূৰ্ণিমাত মানে ভাল ডাঙৰ পূজা হয়, আৰু বুদ্ধ পূৰ্ণিমাৰ দিনা আহিলে গম পাব। পূজা হয়, কিবা সাধু মেলা বুলি কয় নেকি, মই সঠিক সম্ভৱ হয়তো ভুলো হ'ব পাৰে বা শুদ্ধ হ'ব পাৰে, মই সিমানখিনি গম নাপাওঁ। কিন্তু মই জনাত মানে সাধু মেলা বুলি কয়। আৰু মন্দিৰটোত আৰু দেখুৱাব লাগে এইখিনিয়ে আছিল মোটামুটি। ধৰক পূজা চূজা হ'লে আৰু ভালকৈ দেখুৱাব পাৰি কি হয়। আৰু যিহেতু মন্দিৰটো এতিয়া বন্ধ হৈ আছে, আৰু গধূলি টাইমত আহিলোঁ আমি, গতিকে ভিতৰৰ ভাগ দেখুৱাব নোৱাৰিলোঁ। আৰু কেতিয়াবা নিশ্চয় দেখুৱাম আপোনালোকক। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু ভিডিঅ'বিলাক একদম শ্বেয়াৰ কৰি দিব। কমেণ্ট কৰি জনাব কেনেকুৱা পায় ভিডিঅ'বিলাক, বা কেনেকুৱা লাগে। আৰু যদি সম্ভৱ হয়, এতিয়া অলপ আৰু ফুৰিবলৈ যাই আছোঁ বেলেগ ফালে, গতিকে ব্ৰহ্মপুত্ৰ নদীখন আৰু ওচৰৰ পৰা দেখুৱাই আছোঁ। মানে আমাৰ এইফালে কেনেকুৱা আৰু পৰিৱেশ, পলাশবাৰীৰ ফালে চাই থাকিব। আৰু এতিয়া আমি নামি আছোঁ তলৰ ফালে পাহাৰৰ পৰা, আৰু নামতে মানে তেলটো আপোনাৰ বাচি যায়। বাইকৰ ষ্টাৰ্ট দিবই নালাগে, একদম বিন্দাছ যাই থাকিলে হ'ল তলৰ ফালে। আমাৰ গাড়ীত আহি আছে, আৰু ইয়াৰ পৰা কোম্পানীবিলাক গোটেই দেখা পায়। আৰু এইফালে একদম চাওক, এটা ভিউ পইণ্ট পাইছোঁ, দেখুৱাই আছোঁ। এইখিনি ভিউ পইণ্ট বুলিয়ে ক'ব পাৰি মোটামুটি। ইয়াৰ পৰা মানে পলাশবাৰী এৰিয়া বা ওচৰৰ এইখিনি মানে কোম্পানীবিলাক গোটেই দেখা পায়, ধুনীয়া লাগে লাইট চাইট জ্বলিলে ৰাতি। এয়া চাওক, এয়া কোম্পানীবিলাক এই গোটেই। সেইফালে সৌখন চাগে মিৰ্জা পাহাৰে হয় আগত সেইখন। আৰু এইফালে এই আপোনালোকে কেমেৰাত দেখা নাপায়, এইবিলাক ৰাস্তাৰ এইবিলাক গাড়ীবিলাক চলি আছে হাইৱেৰ। এয়া চাওক, মন্দিৰৰ পৰা আহিলোঁ, আৰু এতিয়া গৈ আছোঁ অলপ ফুৰিবলৈ। আমি লোকেল গোৱা দেখুৱাই আছোঁ আপোনালোকক। আজি লোকেল গোৱা চাবলৈ গৈ আছোঁ। আমাৰ ইয়াৰ বিখ্যাত লোকেল গোৱা হয়। এয়া লোকেল গোৱা আহিলোঁ, ৰাস্তা লোকেল গোৱাৰ ৰাস্তা। এয়া ব্ৰহ্মপুত্ৰখন এইখন চাওক, এয়া গোটেই আজিকালি ইণ্ডাষ্ট্ৰি হৈ গ'ল এইফালে। গোটেই মানে অলপ ঠাই মানে খালী ঠাই নহয় আৰু মোটামুটি এতিয়া গোটেই এইবিলাক ইণ্ডাষ্ট্ৰি হৈ গ'ল, বনাই আছে নতুন নতুন ইণ্ডাষ্ট্ৰি।
হৈ গ'ল মানে অলপ গধূলি হৈ গ'ল সেইকাৰণে অলপ কমিল আৰু নদীত ব্ৰহ্মপুত্ৰত পানী বাঢ়িল এতিয়া অলপ গৈ থকা বাইকবিলাক বেছি মানে ফুৰিব বাইকে আৰু এইফালে এনেকৈ মানে ৰাস্তাটোৰে গ'লে আপোনালোকে একদম মানে ধাৰাবোৰ ওলাব পাৰে আমাৰ ইয়াৰ পৰা সোমাই পেলাই একদম চব মানুহবিলাক ইয়াত নদীৰ বতাহ খাই আছে ওচৰত থিয় হয় নদীৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত একদম এটা বেলেগ পৰিৱেশ হৈ আছে ইয়াতো ধুনীয়া পৰিৱেশ গধূলিৰ টাইমত ভাল লাগে আৰু ফুৰি সকলোৱে ফুৰিব আহিছে গৰমৰ কথা এয়া আহি পালোঁ লোকেল গোৱা আমাৰ ইয়াৰ মানে ইয়াত হুদুমপুৰৰ পৰা আহিলে মানে পলাকবাৰীতে আছে পলাকবাৰীতে আহিলে গমে পাই যাব মথাউৰিৰ পৰা উঠিলে সেইফালে নদীখন ব্ৰহ্মপুত্ৰ নদীখন আৰু হোলীত ইয়াত এটা ডিজে মাতিছিল যে হোলীতে ডেন্স কৰিছিলোঁ আৰু সেই ভিডিঅ'টো মই আগতে বনাইছোঁ এইখিনিতে তামাম ডেন্স কৰিছিলোঁ এইটো ভিডিঅ'ৰ তলত দি দিম লিংক ডেছক্ৰিপশ্যনত আপোনালোকে যাই পেলাই চাব সেই আগৰ ভিডিঅ'টো দিম মই এয়া চাওক এয়া অসম গৌৰৱ আমাৰ কাৰণে ব্ৰহ্মপুত্ৰ নদী এইখনে আৰু এইফালে একদম মানে এনেকৈ গুৱাহাটীৰ এইফালৰ পৰা আহিছে উজনিৰ ফালৰ পৰা এইফালে এনেকৈ গোটেই একদম নামনিলৈ এনেকৈ বৈ গৈছে আমি যে গৈছিলোঁ ইতিয়ানে মন্দিৰটো দেখুৱাবলৈ পাহাৰখন এই সৌ পাহাৰখন আছিল একদম সেইখনৰ ওপৰত গৈছিলোঁ তাৰ পৰা আপোনালোকক দেখুৱাইছিলোঁ গোটেইখিনি এইফালে এয়া আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল অলপ আপোনালোকক ওচৰে পাজৰে দেখুৱালোঁ ধুনীয়া ঠাই বা ব্ৰহ্মপুত্ৰখনো দেখুৱালোঁ আৰু মন্দিৰটো দেখুৱালোঁ ভাল লাগে আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ বাই বাই